2, 3. Hey dosto! Morning, today is 6th March and I took a bath because my sickness was from 3rd March and she came kali isla no moi atipa aji atipa hunkale uthilo jojo matise goisu so aji atipa la hunkale uthilo itia 7:30 hoise 6:30 te gap path ready because amar ghor puja pati ase tera hai sari paat dita ulta pulta kan diba dile khalai e fale be he kol pat dhui ase হেতলা আমি দুম দুম দুবলে পিনে ৰখি আমা দিন থাকি দিয়া so yeah ৰাতিপুৱা 7টা মান বজাতে পূজাৰ জোজা চলি আছিল টুকি আৰু মই ধুই আছিলো দুংবোৰ এয়া দুং ধোৱা হৈ গ'ল ন যোৱা বছৰো খালে দুটাই মোৰ কৰোণা হয় এবছৰ খালে আৰু খাবলৈ ৰৈছে একেবাৰে মোক একদম চুপা হুকা হাৰ্টিকেইটাৰ ভিতৰত ইফালে ব্লগ বনাই আছে so মই কলেজ আহিলো গাত এইকেইদিন ইমান ধুনীয়া বতাহ এজাক মাৰি আছে কলেজত আজি ক্লাছ কৰিবলৈ গুচি আহিলোঁ মই পূজা সোনকালে শেষ হ'ল সেইকাৰণে কলেজৰ পৰা আহি পালোঁ এতিয়া মই ভোজন কৰি লওঁ এয়া আজি পূজাৰ জলপান কি হ'ব এই জীৱন তুমি নহ'লে তাৰপিছত কি আছিলে থপুকি গানটো চ' এয়া কলেজৰ পৰা আহি পালোঁ আহি পিনে অকণমান চিল কৰি আছোঁ মাহঁতৰ লগত আৰু চবকে বহুত ৰিকুৱেষ্ট কৰি মোক কেইখন অলপমান থাকিব কৈছে এইটো ক্লিপ ল'বৰ কাৰণে নহ'লে বেকগ্ৰাউণ্ডত একদম পূৰা খালিকাৰ নিচিনা আৱাজ হৈ থাকে কি হ'ব এই জীৱন খুশি নহ'লে সদায়ে গালি শুনি থাকিব লাগে বেকগ্ৰাউণ্ড অডিঅ' নিদিয়াৰ ৰিজন এয়াই হৈ থাকে 24 আৱাৰ্ছ এয়াই হৈ গ'ল এইটো উঠি গ'ল আকৌ হৈ গ'ল আইঅ' আকুৰি দিছেগৈ ভৰিটোত তুমি মোৰ ভৰিকেইটা কেলৈ চুই আছা বাৰু আশীৰ্বাদ লাগে নি লোৱা One eternity later. ইমান উৎপাত কৰি নাথাকে দেই চাওঁ ব্লগতে কৰিলা এতিয়া আমি ক'লৈ গৈ আছোঁ অভিজিত সত্ৰলৈ গৈ আছোঁ আমি এতিয়া সত্যনাৰায়ণ পূজালৈ গৈ আছোঁ কলেজৰ পৰা আহি অলপ ৰেষ্ট ল'লোঁ তাৰপিছত মাৰ মনত পৰিলে কাৰোবাৰ ঘৰত আজি পূজা আছিলে তো তালৈকে গৈ আছোঁ টুপুকি মই এইফালে যে ঠাই আহি আছে পিছবেলা হৈছে অলমষ্ট 4টা বাজিলে গৰম দিনটো আহিছে আৰু আন্ধাৰ হোৱা নাই ইমান পুতুককৈ অ'কে তাতে বহি বহি বৰ হৈ আছিলোঁ আৰু তেনেকুৱাতে খেৰ এডাল পালোঁ টুপুকিয়ে চাই আছিলে সেইডাল লৈ পিনে আঙুঠি বনাই ল'লোঁ সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ যি টি কৰি থাকোঁ
क्योंकि दिल तो बच्चा है जी आयो ই লাজ কৰিবলৈ আহিছি আয়ো আয়ো ইমান লাজ যাও 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 মোৰ এটা আকৌ কান্দি আছে সেইটো আকৌ ঠেন ঠেনাই আছে কেলে ঠেন ঠেনাই আছে কেলে এতিয়া ঘৰ গৈ আছোঁ পূজা খাই মেলি হৈ গ'ল আৰু আমাৰ এই অভদ্ৰজনীয়ে এতিয়াও ঘূৰি ফুৰিছে এনেকৈ ৰাস্তাতে এজনী অভদ্ৰ ছোৱালীজনী ঘৰে চুপ 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 আজি ভালেমানখিনি খোজ কঢ়া হ'ল ভালেই হ'ল বাৰু ইভিনিং ৱাক কৰা টাইপ হৈ গৈছে কলেজো নাই যিহেতু দুদিন আজি ভালকৈ খোজকাঢ়ি লৈছোঁ আৰু তো আজিৰ দিনটো সামৰণি এয়াই থেংক ইউ ফৰ ৱাচিং মাই ব্লগ এণ্ড ষ্টে টিউন টাটা বাই বাই আকৌ লগ পাম নেক্সট ভিডিঅ'